সকলোৱে ভক্তিভাৱেৰে এই মহাস্থানত সমবেত হৈছোঁ। আমাৰ লক্ষ্য হৈছে যে মাজুলীৰ যিটো ঐতিহ্য, সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক ঐতিহ্য আছে, এই ঐতিহ্য আমি আগন্তুক দিনত শ্ৰদ্ধা সহকাৰে ভক্তিভাৱে ইয়াক জীয়াই ৰাখিম। সেইবাবে মহাৰাস আয়োজন কৰা হৈছে। মহাৰাসৰ মূল লক্ষ্য হৈছে ভক্তিৰ যোগেদি ভগৱানক পাবৰ বাবে ভক্তগণে কৰা প্ৰয়াস। ভক্তিৰ যোগেদি মানুহৰ হৃদয়ত ভালপোৱা ভাৱ সৃষ্টি কৰাটোৱে হৈছে মহাৰাসৰ মূল লক্ষ্য। কাৰণ ভক্তিৰ যোগেদি এইখন সমাজ শক্তিশালী ৰূপত গঢ় দিব লাগিব আৰু মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ সুন্দৰ মানৱীয় পৰিৱেশ গঢ় দিব লাগিব। মাজুলীৰ ঈশ্বৰৰ হাতেৰে নিৰ্মাণ কৰা এই মহাস্থান, সেইবাবে এই ভূমিত যি পবিত্ৰতা আছে, আধ্যাত্মিক চেতনা শক্তি আছে, সাংস্কৃতিক উৰ্বৰতা আছে, এই কথা আমি পাহৰি যোৱা উচিত নহয়। মাজুলীৰ জৈৱ বৈচিত্ৰৰ যিটো শক্তি, এই শক্তি এতিয়া বিশ্ববাসীক মন্ত্ৰমুগ্ধ কৰাৰ দিশত আগুৱাইছে। আৰু সেইবাবে মাজুলীৰ এই প্ৰাকৃতিক সৌন্দৰ্য, প্ৰকৃতি হৈছে ভগৱানৰ ৰূপ, এই প্ৰাকৃতিক সৌন্দৰ্য আমি অটুট ৰখাৰ বাবে প্ৰত্যেকগৰাকী মাজুলী সন্তানে ভক্তিভাৱে ঈশ্বৰৰ নামত শৰণাপন্ন হৈ আমাৰ জীৱন যাত্ৰা অব্যাহত ৰাখিব লাগিব। আৰু তেতিয়াহে এই ৰাসৰ সৌন্দৰ্য পৃথিৱীৰ 700 কোটি জনতাই উপভোগ কৰিবলৈ সক্ষম হ'ব। আৰু এই ৰাসত যিয়ে অংশগ্ৰহণ কৰিব সিয়ে ভক্তিৰ আহ্বান কৰাৰ সুযোগ লাভ কৰিব। গতিকে সেইবাবে এই ৰাস আমি আজিৰ তাৰিখতে ভগৱান কৃষ্ণৰ নামত শৰণাপন্ন হৈ সংকল্প ল'ব লাগিব। সংকল্প কেৱল আনুষ্ঠানিকভাৱে লোৱাটো সংকল্প নহয়, মনেদি অন্তৰাত্মাত এই সংকল্প নিগৰি আহিব লাগিব যে মই আগন্তুক দিনত মানুহ হিচাপে ঈশ্বৰৰ কৃপাত এই পৃথিৱীত অৱতীৰ্ণ হৈ মানৱ ধৰ্ম পালন কৰাৰ বাবে মোৰ জীৱনৰ সৰ্বস্ব শক্তি, ভক্তি, জ্ঞান, বুদ্ধি, বল সৰ্বস্বখিনি মই ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰিম। এইখন সমাজ যুগে যুগে সৰ্বাংগ সুন্দৰ সমাজ হিচাপে আমি জীয়াই ৰাখিব পাৰিম, য'ত ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব। ৰাম ৰাজ্য মানে শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, বন্ধুত্ব, শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, আন্তৰিকতা, সততা নিষ্ঠাৰে কৰা কঠোৰ পৰিশ্ৰমৰ সাধনা। সেই হৈছে ৰাম ৰাজ্য, য'ত ন্যায়, য'ত সততাই বিৰাজমান, য'ত আন্তৰিকতা, ভাতৃত্ববোধ, সেইখন হৈছে ৰাম ৰাজ্য। গতিকে ভগৱান কৃষ্ণৰ নিজ হাতেৰে গঢ় দিয়া এই মাজুলী সমাজখন আমি আগন্তুক দিনত সকলো সময়তে ইয়াৰ সৌন্দৰ্য অটুট ৰখাৰ বাবে প্ৰয়াস কৰিব লাগিব, নিষ্ঠাৰে কাম কৰিব লাগিব। মাজুলীৰ বুকুত কি নহয়, কেৱল পৰিশ্ৰম কৰিব লাগিব। ৱৰ্ক ইজ ৱৰ্শ্বিপ, ডিউটি ইজ গড। ভগৱানেই কৈছে কৰ্মই সাধনা, কৰ্তব্যই ভগৱান। অৰ্থাৎ নিষ্ঠাৰে, শ্ৰদ্ধাৰে আমি যি কামত আত্মনিয়োগ কৰোঁ, আমাৰ সৰ্বস্ব শক্তি প্ৰয়োগ কৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি ইয়াৰ পৰা সুফল পাবলৈ সক্ষম হওঁ। যুগে যুগে মহান মনীষীসকলে জীৱন যাত্ৰাত এনেধৰণেই তেখেতসকলে উল্লেখযোগ্য সফলতা অৰ্জন কৰি বিশ্বৰ মানৱ সমাজক পোহৰ বিতৰণ কৰি গৈছে। আধ্যাত্মিক চেতনা শক্তি প্ৰদান কৰি মানৱ সমাজক যুগে যুগে যোগ্যতাৰে, দক্ষতাৰে, দৃঢ়তাৰে, নিৰ্ভীকতাৰে, সততাৰে, নিষ্ঠাৰে জীৱন নিৰ্বাহ কৰাৰ বাবে প্ৰেৰণা প্ৰদান কৰি গৈছে। গতিকে সেইবাবে এই মানৱ জীৱনটো যাতে অথলে নাযায়, প্ৰভুসকল সকলোৰে চৰণত মই মূৰ দোৱাই, আপোনালোকৰ সকলোৰে হৃদয়ত ভগৱান বহি আছে, ভগৱান কৃষ্ণৰ আপোনালোকৰ হৃদয়তে আছে, কেৱল আপুনি ইয়াক আৱিষ্কাৰ কৰিব লাগিব। আৰু ভগৱান কৃষ্ণক নিজৰ হৃদয়ত আৱিষ্কাৰ কৰিব লগা হ'লে সততা নিষ্ঠাৰে কাম কৰিব লাগিব, আন্তৰিকতাৰে জীৱ জগতক শ্ৰদ্ধা জনাব লাগিব। কাৰণ এই পৃথিৱীখন ভগৱানে সুন্দৰভাৱে আমাৰ মংগলৰ বাবে নিৰ্মাণ কৰিছে। পৃথিৱীৰ গোটেই ডিজাইনটো, ক'ত পাহাৰ, ক'ত ভৈয়াম, ক'ত খাল, ক'ত বিল, ক'ত নদী, ক'ত সাগৰ, এই সুন্দৰ বায়ুমণ্ডল ভগৱানৰ অপূৰ্ব সৃষ্টি। ইয়াতেই ভগৱান আছে। আকাশখন চালেই নীলা আকাশ,
মনটো ফৰকাল হৈ যায়। এজোপা গছ কিমান ধুনীয়া, নদীখনলৈ চাই দিব কিমান অপৰূপ দৃশ্য। গতিকে ঈশ্বৰৰ সৃষ্টিত সকলোতে সৌন্দৰ্য বিৰাজমান। গতিকে এই মানৱ জীৱনটো আমি সৰ্বাংগ সুন্দৰ হিচাপে গঢ় দিব লাগিব। সেইকাৰণে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাও কৈছে, আপুনি সদায় ভাল চিন্তা কৰিব। ভাল চিন্তা কৰিলে ভাল কাম কৰিব পাৰিব, আৰু ভাল কাম কৰিলে ভাল পৰিৱেশ নিৰ্মাণ হ'ব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সেই কোৱা অমূল্য বাণীবিলাক আমিও আমাৰ জীৱনৰ বাটত আমি প্ৰয়োগ কৰিব লাগিব। কৃষ্ণ সংস্কৃতি বুলি কৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। আমাৰ গোটেই সংস্কৃতিটো কৃষ্ণৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। কৃষ্ণৰ সংস্কৃতি, এই সংস্কৃতিত য'ত নেকি ভক্তিভাৱ বিৰাজমান, এজনে আন এজনৰ হৃদয় জয় কৰাৰ যিটো আমাৰ সংস্কৃতিৰ পৰম্পৰা, সেইবাবেই মহাৰাসৰ যোগেদি বিভিন্ন ভগৱান কৃষ্ণৰ জীৱন কাহিনী মানুহৰ মাজত সুন্দৰভাৱে প্ৰদৰ্শন কৰা হয়। আৰু সুন্দৰভাৱে সেই কথাবিলাক প্ৰদৰ্শন কৰাৰ ফলত যিসকল দৰ্শকে ৰাস চাবলৈ আহে সেই সকলৰ মনতো ইতিবাচক প্ৰভাৱ পৰে, ভাল মানুহ হোৱাৰ সকলোৰে প্ৰৱণতা গঢ় লৈ উঠে। গতিকে ঈশ্বৰৰ এই সৃষ্টি আমি যুগে যুগে সদায় প্ৰণাম জনাব লাগিব। মই ভাবোঁ প্ৰকৃতিক ভাল পালেই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিমান সুন্দৰভাৱে কৈ গৈছে, প্ৰকৃতিক ভাল পাবলৈ কৈছে। কোনজন গুৰুৱে কোৱা নাই এই পৃথিৱীৰ বুকুত যিমান অৱতাৰী পুৰুষ আছে সকলোৱে প্ৰকৃতিক ভাল পাবলৈ কৈছে। প্ৰকৃতিক ভাল পোৱা মানে ঈশ্বৰক ভাল পোৱা। এই কেৱল মানৱ সমাজৰ মাজতে ভাল পোৱা আবদ্ধ থাকিব নোৱাৰে। এই পৃথিৱীখনক ভাল পাব লাগিব। গছ লতা বায়ু পানী আৰু পোক পৰুৱা সকলোকে ভাল পোৱাৰ ভাৱনা শক্তিয়ে জৈৱ বৈচিত্ৰৰ শক্তি অটুট ৰখাটো সম্ভৱ। আৰু জৈৱ বৈচিত্ৰৰ শক্তি যদি অটুট নাথাকে আমি কেনেকৈ জীয়াই থাকিম মানৱ সমাজ। গতিকে আমাৰ শান্তিৰ বাবে ঈশ্বৰৰ অপূৰ্ব সৃষ্টিৰ কথা আমি সকলোৱে গভীৰভাৱে উপলব্ধি কৰিব লাগিব। মই আৰু বেছি দীঘলীয়া নকৰোঁ। আজি এইখন সভাত পৰম পূজনীয় সত্ৰাধিকাৰ প্ৰভুসকল আছে, আপোনালোকৰ শ্ৰীচৰণত মই গভীৰ প্ৰণিপাত যাচিছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আইসকল আছে, যুৱক যুৱতীসকল আছে। মনত ৰাখিব ৰাইজ, মাজুলীৰ সৌন্দৰ্য, মাজুলীৰ ঐতিহ্য, মাজুলীৰ মহানতা, মাজুলীৰ বিশালতা, মাজুলীৰ উদাৰতা, মাজুলীৰ মানৱতা ৰক্ষা কৰাৰ আজি আমি সকলোৱে ভগৱান কৃষ্ণৰ নামত সংকল্প ল'ব লাগিব। তেতিয়া এই মহাৰাস আমি সফল ৰূপত বিশ্বৰ বুকুত প্ৰদৰ্শন কৰিব পাৰিম। আৰু মোৰ ভাল লাগিছে পৰ্যটন বিভাগৰ তৰফৰ পৰা সুন্দৰ আয়োজন হৈছে। আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়াৰ আৰু লগতে আমাৰ পৰ্যটন বিভাগৰ অধ্যক্ষ উপাধ্যক্ষ আমাৰ জয়ন্ত মল্ল বৰুৱা, নৱদ্বীপ কলিতা, এখেতসকলে জিলা প্ৰশাসনৰ সহযোগত সাংস্কৃতিক বিভাগৰ সহযোগত সুন্দৰভাৱে মাজুলী ৰাইজৰ দিহা পৰামৰ্শ লৈ ইয়াত যেনেধৰণে দেশ বিদেশৰ পৰা অহা পৰ্যটকসকলৰ বাবে ব্যৱস্থা প্ৰৱৰ্তন কৰিছে তাৰ বাবে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু মাজুলীৰ বিষয়ে পৃথিৱীয়ে যাতে উমান পায় সেই ব্যৱস্থাও কৰিছে প্ৰচাৰ আৰু প্ৰসাৰ যোগেদি। গতিকে ইমান সুন্দৰ আজি তেখেতসকলে কাৰ্যক্ৰম হাতত লৈছে। মই ভাবোঁ আপোনালোকে সকলোৱে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা উচিত। আৰু লগতে মনত ৰাখিব ৰাইজ, আমি সকলোৱে গৃহস্থ, অতিথি দেৱ ভৱ নহয়। তাহানিৰ পৰাই আমাৰ আজু ককাসকলে এই নীতি শিক্ষা আমাক প্ৰদান কৰি গৈছে। অতিথি দেৱ ভৱ, সামাজিক শিক্ষা, আধ্যাত্মিক শিক্ষা, এইটো সাধাৰণ শিক্ষা নহয়। অতিথিক ভগৱানৰ ৰূপত গ্ৰহণ কৰিব লাগে। গতিকে সেইবাবে যিমান দূৰ দূৰণিৰ পৰা এই মাজুলীলৈ ৰাস চাবলৈ আহিব তেখেতসকলক যাতে দেশ বিদেশৰ পৰা প্ৰতিজন পৰ্যটকে যাতে মাজুলীৰ পৰা সুন্দৰ স্মৃতি নিজ নিজ গৃহলৈ কঢ়িয়াই লৈ যাব পাৰে তাৰ ব্যৱস্থা আপোনালোকে কৰিব লাগিব। সেইকাৰণে মাজুলীৰ বুকুত আজি প্ৰায় 59খন নহয়, জয়ন্তৰে কিমান 59
59খন আজি সমিতিয়ে ৰাস মহোৎসৱৰ আয়োজন কৰিছোঁ। মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। খন্তেক পাছতে মই তেখেতসকলক শ্ৰদ্ধাও জনাম। আৰু আপোনালোকক মই এইকাৰণে কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে এটি খুব ভাল পদক্ষেপ লৈছে। কাৰণ এনেধৰণে আমি ৰাস মহোৎসৱ আয়োজন কৰি উঠি অহা প্ৰজন্মক আমি ৰাসৰ সন্দৰ্ভত জ্ঞান প্ৰদান কৰিব লাগিব, সাম্যক ধাৰণা প্ৰদান কৰিব লাগিব। তেতিয়াহে উঠি অহা প্ৰজন্মই ৰাসৰ সৌন্দৰ্য আৱিষ্কাৰ কৰিব পাৰিব, ৰাসৰ গুৰুত্ব আৱিষ্কাৰ কৰিব পাৰিব আৰু ৰাসৰ পৰা আয়ত্ত কৰা ভক্তিভাৱে নিজৰ মাতৃ পিতৃক, শিক্ষক শিক্ষয়িত্ৰী, দেশৰ নাগৰিকসকলক শ্ৰদ্ধা ভক্তি নিবেদন কৰি জীৱন সুন্দৰ ৰূপত গঢ় দিব পাৰিব। গতিকে সেই লক্ষ্যৰে আমি মাজুলীৰ মহত্ব, মাজুলীৰ বিশালতা, উদাৰতা, মানৱতা আমি সকলোৱে জীয়াই ৰখাৰ বাবে আগন্তুক দিনত প্ৰয়াস কৰিম। তাকেই কৈ সমবেত সমূহ ৰাইজৰ শ্ৰীচৰণত মই আপোনালোকক ঈশ্বৰৰ ওপৰত জ্ঞান কৰি আপোনালোকৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ আমাক আশীৰ্বাদ দিয়ক, ভগৱান কৃষ্ণৰ নামেৰে আশীৰ্বাদ দিয়ক, যাতে প্ৰভুৱে আগন্তুক দিনত সমাজ সেৱা কামত, দেশ সেৱা কামত, সমাজ নিৰ্মাণ কামত যাতে আমি সফলতা অৰ্জন কৰিব পাৰোঁ আৰু সমাজত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,30,00,000 মানুহে বসবাস কৰা এইখন সমাজত যাতে সকলো সময়তে আমি শান্তিত, মৰম চেনেহৰ মাজত এখন সুন্দৰ শক্তিশালী মানৱ সমাজ গঢ় দিব পাৰোঁ। তাকেই কামনা কৰি সকলোৰে শ্ৰীচৰণত পুনৰবাৰ কৃতজ্ঞতা জনাই মই মোৰ একাষাৰ সামৰিলোঁ। ধন্যবাদ। জয় হিন্দ।